So hello guys, welcome back to a new vlog. So guys, আজি মানে বতৰটো দিনটো বেয়া হৈ আছে, পুৰা বৰষুণ দি আছে দিনটো আৰু লাষ্টত আজি ইভিনিঙত ছুৰেতে ফোন কৰি লগ ফুৰিবলৈ যাবলৈ মানে বতৰটো অলপ ভাল হৈছিল সেইকাৰণে মই ডাবল লগৰ বাবে ফুৰিবলৈ গৈ এটা সৰুছে ভিডিঅ' বনাই দিলোঁ। So guys, বতৰটো একদম ভাল নহয়, সেইকাৰণে মানে ড্ৰোন চন একো ইউজ কৰা নহ'ল, কেতিয়া বৰষুণ আহে হঠাৎ ঠিক নাই মানে। So guys, সৰু এটা ভিডিঅ' বনাই দিলোঁ, আপোনালোক ভিডিঅ'টো কেনেকুৱা পাইছে তলত কমেণ্ট কৰি নিশ্চয় জনাব আৰু আগলৈ এনেকুৱা ভিডিঅ' বনাম নে নবনাম সেইটোও জনাই দিব। So guys, বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। So এক কপি ফটোৰ সৈতে আমি আমাৰ যাত্ৰা আৰম্ভ কৰিলোঁ। So এয়া হ'ল বিজনী টল গেট, আমি এইটো ক্ৰছ কৰি দিলোঁ এতিয়া আৰু মোৰ আগত INS 200 সুৰজিত। So সুৰজিতে ইণ্ডিকেটাৰ দিছে, ইয়াতে এই তেল ভৰাই ল'ব বোধ হয়। ঠিকে ভাবছোঁ, এই তেল ভৰাই ল'ব ইয়াতে। আৰু বতৰটো চাওক না গাইজ, মজা হৈ আছে কিন্তু, না ঠাণ্ডা বেছি না গৰম। So guys, কি হ'ল মানে সুৰজিতৰ বাইকখনৰ পৰা পুৰা শিলবোৰ পাছৰ ফালে উৰি আছে টায়াৰত লাগি, সেইকাৰণে মই অলপ দৌৰ আহিলোঁ তাৰ পৰা। So guys, I'm Evining dahi palo. तो क्या मस्त नज़ारा है यार ब्रो, बाहर बहुत साफ एकदम मजा लगी है। पहाड़ पर नदी ठंडा ठंडा बतोर। So guys, অন্য দিন আহিলে আমি সিধাই যাওঁ, আজি সিধাই নাযায়, ওচৰতে এই তলৰ ফাইল থকা লোকেশ্যনটোত যাম, ইয়াতে এইখন ফটোশ্বুট কৰি লওঁ গাইজ। আগত যাবি নেকি এইখিনি? Full of roading guys. এইটো সব ঠিকঠাক হিলত পৰিছে পেণ্ডাল। So guys, আমি আহি পালোঁ ইয়াতে এটাই নদীত হয়। So guys, ফাইনেলি আমি দুজন ইয়াতে নদীত আহি পালোঁ, হাঁহ খাবলৈ তাজা তাজা। পাহাৰখন চাওঁ কি মজা লাগিছে, এইফালে পাহাৰৰ ওপৰত পুৰা মেঘে আৱৰি আছে, মজা দৃশ্য পুৰা গাইজ, আৰু এতিয়া ঠাণ্ডা ঠাণ্ডা হাৱা পুৰা, আৰু ইচ্ছা কৰিলে ইয়াতে নাও উঠি যাব পাৰে, ইফালে নাও উঠি যাই আছে। এতিয়া সুৰজিতে NSৰ দেখাব এইটো ককপিটটো, আপোনালোক কিছু তাত দিছোঁ গাইজ। ওকে গাইজ, হেলমেটটো ক'ত প্ৰায় গ'ল। চ' গাইজ এতিয়া হেলমেটটো চাওঁ, একদম নেক্সট লেভেল কাম নোহোৱা হৈ গৈছে, এতিয়া নতুন কিনিব লাগিব। ভিডিঅ'টো চাবৰ কাৰণে বেছি নাটাবাবি আৰু লাহে লাহে যাম। So ইয়াতে মানে গাইজ মোৰ হেলমেটটো সুৰজিতক দি দিলোঁ অলপমান ভিডিঅ' কৰিবৰ কাৰণে। তো ইয়াত কেমেৰাৰ এংগলটো ভাল কৰি নিমিলিল, কাৰণ ইয়াৰ কেমেৰাৰ এংগলটো মোৰ বাইকখনৰ লগত ভাল কৰি এডজাষ্ট কৰা আছিল গাইজ।
চ' গাইজ আমি সেইফালে গীতাবাৰীত ইয়াৰ পৰা চুৰতে যাব ঘৰত আৰু ময়ো ঘৰত যাম এতিয়া চ' গাইজ যদি ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে ভিডিঅ'টো লাইক কৰিব চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু আপোনালোকৰ এটা এনেকুৱা নতুন ধামাকাৰ লগত লগ পাই আছোঁ চ' গাইজ ইন দ্য নেক্সট ব্লগ বাই বাই